Hey guys, good morning friend. এতিয়া মই গা পা ধুই এয়া আহিলোঁ আৰু এতিয়া বাজিছে চাৰে 9টা আৰু আপোনালোকক যে কৈছিলোঁ আলহী আহিব কালি কৈছিলোঁ যে আলহী আহিব বুলি আৰু আলহী আহি আছে। আলহী মানে মোৰ তিনিচুকীয়া মা দেউতা আৰু মোৰ শহু মা আৰু দেউতা। আচলতে আমাৰ মা দেউতাই মানে হৈছে আমাৰ মা দেউতা আহিলে বহুত ভাল লাগে ন। আৰু বাকী বেলেগ আলহীতকৈ মা দেউতা অকণমান মানে স্পেচিয়েল হয়। বহুত দিনৰ মূৰত আজি বহুত দিন নহয় এনেই আহিয়ে থাকে বাৰু, কিন্তু তেনেকৈ এবাৰ বিহু বুলি মানে মাতিলোঁ সকলোকে দুই ঘৰকে। আহিব মা দেউতা আহিলে আপোনালোকৰ লগত আপোনালোকক অলপ দেখুৱাম বাৰু। কিমান কৰিব পাৰোঁ ভিডিঅ' নাজানো, কাৰণ মাহঁতৰ লগত কথা চথাও পাতিব লাগিব আৰু বনোৱা মেলাটো এইবোৰ আছেই, চব অকলেই কৰিব লাগিব। অকলে মানে নহয়, মাহঁতেও কৰি দিব বাৰু, হ'লেও আৰু কথা চথাও অলপ পাতিব লাগিব ন মাহঁতৰ লগত। অকল ভিডিঅ' কৰি থাকিলেওতো নহ'ব। কিমান পাৰোঁ দেখুৱাম আপোনালোকক। ঠিক আছে, মাহঁতে এতিয়া আহি আছে বোলে। মই পিঠা কেইটামান বনাই লওঁগৈ, মাহঁতে আহিলে আপোনালোকক দেখুৱাই আছোঁ। পিঠাখিনিহে উঠাম আৰু। এয়া চাহ মাহঁতক খাবলৈ দিছোঁ। এইফালে তিল পিঠা, এইফালে নাৰিকলৰ লাড়ু, মাহঁতে খাই আছে এতিয়া। এয়া দেখিছেনে, মাহঁতে খাই আছে চাহ। আৰু মোৰ ভিডিঅ' কৰা দেৰি হৈ গ'ল, চাহ কাপ চবেই হাতে হাতে লৈয়ে ল'লে, তাৰপিছতহে মই ভিডিঅ' কৰিব পাৰিছোঁ। আৰু এইফালে বনি আছে খুতৰা আৰু মাছৰ এখন জোল চিম্পুলকৈ, আৰু এইফালে চালাড, বিলাহী, মটৰ, পিঁয়াজ আৰু বন্ধাকবিৰ এখন চালাড। এইফালে হাঁহৰ মাংস আৰু আলু, আৰু এইফালে হ'ল মাছ আৰু বিলাহী, লগত আছে মটৰ। আৰু এইফালে দেখিছেনে, দেউতাহঁতক ভাত বাঢ়ি দিলোঁ, কাৰণ বহুত দেৰি হৈ গৈছে। সেইটো কাৰণে মাহঁতক নহয় দেউতাহঁতক ভাত বাঢ়ি দিলোঁ। এয়া দেউতাহঁতে ভাত খাই আছে, কেনেকুৱা পাইছে নেজানো আৰু। আৰু এইফালে এতিয়া আমি চাৰিজনীয়ে খাবলৈ লৈছোঁ। আমি কিহত খাইছোঁ দেখিছে, কলপাতত। মায়ে ক'লে কলপাততে খাওঁ বুলি। আৰু জানেনে আপোনালোকে, কলপাতত এনেকৈ ভাত খালে বহুত বেমাৰৰ কাৰণে ভাল হয়। এনেকৈ কলপাতত খাব লাগে ভাত। তই ভাত 3টা মিলি বনাইছোঁ। মই অকল লৰাই দিছোঁ। মই অকল কাঁহী পাতি দিছোঁ। আৰু এতিয়া সকলোতকৈ দুখৰ সময় আহি পালেহি। দুখৰ সময় মানে কি, মাহঁতে এতিয়া যাবলৈ ওলাইছে আৰু মনটো সেইটো কাৰণে বেয়া লাগিছে। কিন্তু একো নাই, আকৌ আহিয়ে থাকিব বাৰু। কাইলৈ আকৌ মাতিছোঁ। বাই বাই দি দিয়া মামা। এতিয়া এই চাহ খাই আছোঁ আৰু মাহঁতে অনা মিঠাই, কেক, নাৰিকল লাডুৱে কৈ পাওঁ মই। এইটো বৰা চাউলৰ পিঠা, নিমখীয়া পিঠা। কোনে কোনে এনেকুৱা পিঠা খাই ভাল পায় বাৰু ক'বচোন আপোনালোকে। মই এইটো পিঠা বহুত ভাল পাওঁ, কিন্তু এবাৰ মই নবনালোঁ নিমখ দি, অকল গুড় দিয়ে বনালোঁ।
একাপ চাহ এইফালে এইখিনি দেখুৱাই নাই এয়া মাহঁতৰ কাৰণে মই বনাই থৈছিলোঁ পিঠা মাহঁতেনো কিমান খাব আৰু চবেই এখন এখন খাইছে এইফালে দেখিলে চুৰ কৰি নিলে কোনোবাই মুখখন নেদেখাই হেনো বৰ লাজ পায় ইমান মিঠা এভৰিৱান কি কৰি আছে আপোনালোকে আৰু মই যে কৈছিলোঁ মা দেউতাহঁতি আহিব বুলি মা দেউতাহঁতে আহিলে আৰু এতিয়া গৈ ঘৰো পালেগৈ আৰু মাহঁত দেউতাহঁতি অহাৰ কাৰণে বহুত ভাল লাগিলে বহুত ফূৰ্তি কৰিলোঁ মাহঁতৰ লগত আজি বহুত দিনৰ মূৰত এনেকৈ ফূৰ্তি কৰিলোঁ মাহঁতৰ লগত আৰু বহুত ভাল লাগিলে আৰু বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বহুত দিনৰ মূৰত আহিছে ন মা দেউতাহঁতি অকল ভিডিঅ' কৰি থাকিলেও নহ'ব মা দেউতাহঁতৰ লগত কথাও পাতিব লাগিব আৰু আজি মই চব নিজেই বনালোঁ নিজে মানে অলপ সহায় কৰি দিছে ভণ্টিয়ে সহায় কৰিছে তাৰপিছত ভাইটিয়ে সহায় কৰিছে সহায় অলপ কৰি দিছে আজি মা দেউতাহঁতি কিন্তু আজি তেনেকৈ একোৱেই নাই বনোৱা একো মা দেউতাহঁতক বনাবলৈ দিয়া নাই আজি মাংস মাছ চব আমিয়েই বনাইছোঁ কিমাননো আৰু তেওঁলোকে বনাব ন কেতিয়াবা এনেকুৱা হয় ন লোকে বনোৱাও খাই মানে খাবলৈ মন যায় সেইটো কাৰণে আজি মাহঁতক একো বনাব নিদিলোঁ নিজেই বনাইছোঁ এখেতো বনাইছে ময়ো বনাইছোঁ তাৰপিছত ভণ্টি আহিছিলে ভণ্টিও বনাইছে আৰু ভাইটিয়ে বনাইছে সেইটোৱে আৰু অহা সময়ত বহুত ভাল লাগিলে আৰু যোৱা সময়ত বহুত মনটো বেয়া লাগি গৈছে কাৰণ কিন্তু কি কৰিব উপায়তো নাই যাবতো লাগিবই কাৰণ চবৰে এখন নিজৰ ঘৰ আছে ন সেইটোৱেই আজি মাহঁতৰ লগত বহুত ফূৰ্তি কৰিলোঁ ফটো মাৰিলোঁ সেইটোৱে আৰু মানে এয়ে আৰু জীৱন নহয় জানো জীৱননো আৰু দুদিনীয়া জীৱনত অকণমান সময় মানে ফূৰ্তি কৰিলোঁ আৰু ফূৰ্তি কৰিবলৈ মন যায় ন কোনে জানে আজি আছোঁ কাইলৈ কিজান নাথাকিমেই হয় নাই আৰু মোৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ভাগৰো বহুত লাগিছে গোটেই দিনটো কিবা কিবি কৰি আছোঁ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি আছোঁ এতিয়া মানে কিবা কিবি আছেই ভাত বনাব লাগিব বাকী শাক চাক কিবা কিবি অলপ আছে মানে চাওঁগৈ সেইবোৰ ভাত চাত খাই সোনকালে শুই যাওঁ আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব বাই আৰু মাহঁতৰ লগত মৰা ফটো কেইকপিমান ইয়াতে মই এড কৰি দিছোঁ আপোনালোকে চাই লওক আৰু এনেকৈয়ে মই আজি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ